मोर हृदय रामधेनु हो यहाँ खतरों Good morning everyone. Majoni's vlogging video show अन्य এটা নতুন ভিডিওৰে আপোনালোকক স্বাগতম জনালো। আজি 27 জানুৱাৰী। আজি মোৰ পেহিনুৰা দাদাৰ ৰিং সেৰেমনি। গতিকে তালৈকে যাবলৈ আমি ৰেডি হৈছো। মই এতিয়া বৰ্তমান মাৰ ঘৰত আছো। ৰাতিপুৱাই মোক এওঁ থৈ গ'লহি। তেওঁ যাব বাৰু। তেওঁ অলপ সময় অফিচৰ কাৰণে গৈছে। তাৰপিছত আহিব। তাৰপিছত আমি যাম আঙুঠি পিন্ধালে বুলি। গতিকে আঙুঠি পিন্ধা ক'ত হ'বনো কি হয় তাত কি কৰো আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা কৰিলোঁ। এতিয়া 12টা বাজি গ'ল। যিহেতু আঙুঠি পিন্ধোৱাৰ সময় 1টাৰ পৰা 2টাৰ ভিতৰত আছে, গতিকে আমি ওলাই আহিছোঁ। অলৰেডি গোটেইকেইখন গাড়ী গ'ল বাৰু, আমি লাষ্টত আহিছোঁ একেবাৰে। এতিয়া আমি আহি হোটেল ব্লিছ পালোহি। ইয়াতে আঙুঠি পিন্ধোৱাৰ সকলো কাম কৰা হ'ব। বলকচোন এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এয়া আমাৰ বৰমা, খুৰী, মা, পেহী সকলো ৰৈ আছে। পেহাৰ ফেমিলিৰো সকলোখিনি আহিছে আজি আঙুঠি পিন্ধাবলৈ বুলি। আৰু অলপ সময়ৰ পাছতে আমাৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানটো আৰম্ভ কৰা হ'ব। এয়া চাওকচোন আমাৰ দৰা কইনাই কিমান ধুনীয়াকৈ কথা পাতি আছে।
এনেদৰেই সকলোখিনি নীতি নিয়মৰ মাজেৰে আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।